वेलकम बैक टू माय चैनल मैं स्मिता शर्मा। सो आज भिडिओ हल शिवरात्रि स्पेशल ब्लॉग। तो आज माने मैं व्रत राखिसु। तो जोकाली आसिल आमार खुरार माने जात्राखंड कि बुली कय बा हेतु तो हेइखिनि आसिल। तो तारे क्लिपखिनि मैं भिडिओ करि थैदिसु। तो हेइखिनि आपनालोকক देखुवाम। और एतिया माने मैं स्कूल ड्रेसत कारण रातिपुवा पाय माने आज मोर एग्जाम आछे। परखिर पर स्टार्ट होइसे दुटा एग्जाम गल आज थार्ड एग्जाम। तो हेइटु दि आहु। तो तार पिছত आमी गधुली माने मन्दिरলৈ जाम। तो देखुवाই राखिम सकलोबुर। सो आगते हेइखिनि क्लिप चाइ लक तार पिছত शिवरात्रि ब्लगটো चाइ থাকিব। बाय कत ताই দিতা পৰীক্ষা আছে होया নতানবি এবালে आ जा পিজেলছি কি হলছে পিজে আপনা কাটিবা এই আগৰ একো খোৱা নাই এ লালটো দেখাবি ৰ ওলাই বে কিছু ৰ স্পটে টাকা আকো দিয়া হ ইকলা হলে তো মাই থব হা কি কব দে ভাই ঠিক আছে যাই কব দে ভাই যা যা এসা রবু এতো তো এটা মাজত করতে বলু ন হাজার লইলে কব তো ললো তো অলপ আগনি হয় হইছে এই রোড করতে ও নবা খানে খাই দুটা খাব ও আলু দে এ হিখা না কান বাগলে দিলে হবো মা মা খালিছা সাওয়ে মই একদম মুগা বাড়ি ঢুকে দিলু পালা না যে পালা না জো নয় বেলে একদম লইছিলি ফেলা এটা হাই কই দি হাই পাও চাই মই ৰ তই ভিডিও বন্ধ কৰি কই দে তই ইমান বদমাছ কিয় তই হা হে গুড নাইট তো গাইস এইফালে মানে আমাৰ আজি বিয়া নহয় আৰু আজি মানে যাত্ৰাখণ্ড গুটি আছে। আৰু কেইদিনমান পাছত মানে খুৰাৰ বিয়া আৰু খুৰাৰ মানে এইটো ভাগিনী মানে মোৰ এইটো ভণ্টি হয় আৰু ভণ্টি হয় আৰু ছোৱালী এসা হেৰি হেনা কি কোনে 12টা বাজে সাড়ে 11টা বাজিল আৰু গাইস মই মানে স্কুল ড্ৰেছত আছো কাৰণ এটা কথাই যে মোৰ 12:30 পৰা এক্সাম ষ্টাৰ্ট হ'ব আৰু এতিয়া বাজি আছে মানে 11:30 তো পৰীক্ষা নাই আমাৰ গুণু পৰীক্ষা জানো তো চুপ থাক কবাদি তো মানে মই 12টা বজাত যাম আৰু ঘৰৰ পৰা। তো এতিয়া মানে এইখিনি চাব আহিলো। তো গাইস এতিয়া মানে ফল খাই লওঁ। তো গাইস এতিয়া মানে শিৱৰাত্ৰিৰ বিশেষে মন্দিৰলৈ যাব ওলাইছোঁ আৰু এইবিলাক মানে ফটো চিটা দেখিছে কাৰণ আমাৰ মানে খুৰাৰ বিয়া আহি আছে। তো তাৰো ধামাকা ব্লগ আহিব। আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা নাই তো কৰি থ'ব আৰু ব্লগবিলাক চাই থাকিব পাৰিব। চ' এতিয়া মানে মন্দিৰলৈ যাওঁ আৰু মন্দিৰত মানে ধূপ চাকি দিম আৰু দুটামান মন্দিৰলৈ যাম আৰু তো সেইখিনি চব দেখুৱাই থাকিম আপোনালোকক। চব বলক। আৰু গাইস বিয়ালে মানে বেছি দিন নাই আৰু মাজত মানে এতিয়া নকওঁ আৰু ব্লগ আহিলে দেখা পাব। আছে আৰু কেইদিনমান বেছি নাই আৰু ডাবল ধামাকা মানে দুখন বিয়া আহি আছে। চ' পুৰা ধামাকা বহুতটা ব্লগছ পাই থাকিব। চ' যদি মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিয়ক। তো গাইস এতিয়া মানে মা প্ৰসাদৰ কাৰণে নাৰিকল কাটি আছে আৰু ইফালে মা নাৰিকল কাটি আছো প্ৰসাদত দিবা। আৰু গাইস এইফালে মই আৰু গাইস এইফালে আমাৰ মুনু মানে বহি আছে। এক ভিডিঅ'ত দেখুৱাই নাছিলোঁ কেইদিনমান। আৰু এইফালে বাবু আহিছে। আৰু এই এটা টোপনি মাৰি আছে। তো গাইস এইফালে মানে ৰেডি হৈ আহিল এই পাউচ এইফালেও এখন বিয়া তাৰেও মানে ডেকোৰেশ্যন কৰি আছে আৰু আমাৰো মানে হ'বই।
এইকেইদিনত তো গাইজ এতিয়া মানে আমি মন্দিৰলৈ গৈ আছোঁ আৰু তো গাইজ এতিয়া মানে আমি বজাৰলৈ যাওঁ কিবা কিনিব আছে তো সেইখিনি কিনি তাৰপিছত ঘৰত যাওঁ তো গাইজ এয়া মানে আমাৰ শৰাই এনেকৈ দিছিল আৰু আমাৰ যিহেতু বাহিৰত মানে মন্দিৰ নাই তো ইয়াতে মানে যি হ'লেও মানে ইয়াতে শৰাই ভাগ আগবঢ়ায় তো গাইজ এতিয়া মানে প্ৰসাদ খাই আছোঁ মানে আধা খাই শেষে কৰিলোঁ আৰু ইফালে এও খাই আছে ইফালে চাই দি তো গাইজ এতিয়া মানে আমি এটা বেলেগ মন্দিৰলৈ যাওঁ আৰু তাতো মানে দেখুৱাম আৰু কি হয় তো গাইজ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই For you, even when there's nothing, you always make up something. You know I try to pray for you, even when we touch.